এটা ভাল পৰিৱেশ আমি পাবলৈ সক্ষম হৈছোঁ যে ৰৌতা সমষ্টিৰ অন্তৰ্গত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা বহুখিনি ইণ্টেলেকচুৱেল আৰু ৰাইজ আহি ইয়াত মিলিত হৈ কোচ জনগোষ্ঠীটোৰ উত্থানৰ কাৰণে ভৱিষ্যত কি কৰিব লাগে আৰু ভৱিষ্যত জনগোষ্ঠীটোৰ কলা সংস্কৃতি আৰু এই জনগোষ্ঠীটোত শিক্ষা খণ্ডত ক্ৰীড়া খণ্ডত আৰ্থিকভাৱে কেনেকৈ স্বাৱলম্বী কৰিব পাৰে ইয়াৰ ওপৰত বিস্তাৰভাৱে তেখেতসকল আলোচনা কৰিছে। তাত ময়ো অংশগ্ৰহণ কৰিব পাই সঁচাকৈ মই উৎফুল্লিত হৈছোঁ, আপ্লুত হৈছোঁ। কাৰণ এই অঞ্চলৰ ৰৌতা অঞ্চলত কোচ জনগোষ্ঠীটোৰ উত্থান হোৱা মানে আমাৰ ৰৌতা সমষ্টিটোত ডেভেলপ হোৱা। ৰৌতা সমষ্টিত কোচসকল উন্নতি হোৱা মানে বিটিআৰ অঞ্চল উন্নতি হোৱা। বিটিআৰ অঞ্চলখন উন্নতি হোৱা মানে অসম আৰু ভাৰতবৰ্ষ উন্নতি হোৱা। এই লক্ষ্য আৰু উদ্দেশ্য লৈ বিটিআৰ অঞ্চলত থকা বা ৰৌতা অঞ্চলত থকা সকলো কোচ জনগোষ্ঠীটোৰ পিছ পৰি থকা য'ত য'ত সমস্যা আছে সেই সমস্যাবিলাক তেখেতসকল আলোচনা বিলোচনা কৰি মোক কিছু মেমৰেণ্ডাম তেখেতসকলে ছাবমিট কৰিছে আৰু মই যিমান দূৰ পাৰোঁ তেখেতসকলৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম বুলি মই তেখেতসকলক কথা দিছোঁ। আৰু ইতিমধ্যেই আমাৰ ধনচিকাটত চিলাৰায় ভৱনৰ কাৰণে তাত ফাউণ্ডেশ্যন ষ্টন কৰা ইতিমধ্যে হৈ গ'ল। আহি থকা দিনত ধনচিকাটত সুন্দৰ এটা 50 লাখ টকাৰ চিলাৰায় ভৱন নিৰ্মাণ কৰা হ'ব আৰু তাৰ পৰাই কোচ জনগোষ্ঠীৰ উত্থানৰ বাবে কিছু কাম আৰম্ভ হ'ব বুলি মোৰ বিশ্বাস আছে। গতিকে কোচ জনগোষ্ঠীটোৰ ভৱিষ্যত উজ্জ্বল মই কামনা কৰিছোঁ। এইকাৰণে আমি কৈছোঁ যে আহি থকা দিনত আমি কোচে হওক কছাৰীয়ে হওক কোনোবা অন্য জনগোষ্ঠীয়ে হওক এই নোহোৱা হ'ব, গাৰো ভাষা নোহোৱা হ'ব, বড়ো ভাষাও লাহে লাহে এটা মানে আমেজ, সেই আমেজটো নাপাওঁ মানে ইমান যে সুন্দৰ লাগিলে আমি এতিয়া নিশ্চয় দেখা পাম। এই গামোচা তেখেতে গুজৰাটীটো দি জাতিটোৰ ভৱিষ্যত একো নাই। আমি ইয়াতে জন্ম হৈছোঁ, ইয়াতে থাকিছোঁ, ইয়াতে পঢ়িব লাগিব। আমাৰ আৰু বেলেগ ৰাজ্য নাই, আছে জানো? আমাৰ আৰু বেলেগ ৰাজ্য নাই, আমাৰ আছে বুলি আমি কোনোদিনাই মাটিৰ কাগজ নোহোৱাকৈ বা মাটিৰ কাগজ নহ'লেও আমি আমাৰ কোনো হেৰি চৰকাৰ আমাৰ জ্ঞাতে হ'ব। এটা ব্যৱস্থা আমাৰ চৰকাৰে নিশ্চয় ব্যৱস্থাটো লোৱাৰ সভাপতি অন্তিম পৰ্যায়ত পালে মানে সভাপতি মন্তব্য ফুল আমি দেখা পাওঁ। আমাৰ এই সংসাৰখনো আমাৰ এই বিটিআৰখনো এনেকুৱা সকলো কলা সংস্কৃতি এই 26টা জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি আমি সংৰক্ষণ কৰিব লাগিব। উশাহ ল'বলৈ ভালকৈ উশাহ ল'বলৈ এটা হোৱা সময় আমি ইয়াতে বাচিতা ইয়াৰে নাগৰিক ইয়াৰে আমি ভূমিপুত্ৰ আমাক আৰু কোনে কৰিব এই মোৰ পিছত ক'ব পাৰিম। 100-200 বছৰ পিছতো আমি ক'ব পাৰা এটা আমাৰ যি মিউজিয়াম সেই মিউজিয়ামবিলাক আমি সুকীয়াকৈ বিটিআৰে বনাব বিচাৰিছোঁ। গতিকে এই অঞ্চলত বিটিআৰ অঞ্চলত আমি কৰিবলগীয়া বহু কাম আছে, যিটো কাম সময় পায়ো যোৱা 17টা বছৰে আৰু যোৱা স্বাধীনতা 70 বছৰে কৰিবলৈ চেষ্টা কৰা আছে। দেখিছিল 17টা বছৰে যোৱা বহুত সময় পাইছে কিন্তু যত্ন কৰা নাই, ইচ্ছা কৰা নাই কৰিবলৈ, যাৰ কাৰণে এতিয়া মানুহবিলাক জনগোষ্ঠীবিলাক দুৰ্বল হৈ গৈছে। আমি কি কৰিম? আমাক কোনটো পথেৰে লৈ যাব বিচাৰিছে? আমাক চৰকাৰখনে কি কৰিব বিচাৰিছে? এনেকুৱা এটা জনগোষ্ঠীবিলাক দিশহাৰা হৈ য'ত চৰকাৰৰ বিৰুদ্ধে বহুত মানে খুব উজাৰিছে।